বিহু জাতিৰ আয়ুস ৰেখা। বহাগত জাতিয়ে গাত বল বান্ধি লয় প্ৰত্যাহ্বানৰ সৈতে মোকাবিলা কৰিবলৈ। কৃষিজীৱী লোকৰ আশা আৰু আনন্দৰ প্ৰতীক ৰূপে চিহ্নিত হৈ আহিছে। বিহুৰ মাজেদি অসমীয়া তথা কৃষিজীৱী লোকৰ জীৱনস্বৰূপ আৰু জীৱন দৰ্শন প্ৰতিফলিত হয়। কৃষিৰ মূল চালিকা শক্তি হ'ল গৰু। সেয়ে বহাগ বিহুৰ প্ৰথম দিনা গৰু বিহু পাতি গৰুক গা ধুৱাই পূজা সেৱা আৰু মংগল কামনা কৰি হালধি, তেল, মাটিমাহ, তিল, আমৰ কলি আদি পিহি গৰু নোওৱা হয়। নৈ, বিল বা পুখুৰীলৈ নি গা ধুওৱা হয় আৰু দীঘলতি দীঘল পাত গৰুক কোবাওঁ জাত জাত হয়। লাও খা, বেঙেনা খা, বছৰে বছৰে বাঢ়ি যা, মাৰ সৰু বাপেৰ সৰু তই হবি বৰ গৰু। প্ৰকৃততে এই পৰম্পৰাই গৰুৰ সুস্বাস্থ্য আৰু বংশবৃদ্ধিৰ কামনা কৰা হয়। লোকবিশ্বাস মতে গৰুৰ বেমাৰৰ পৰা ৰক্ষা পাবলৈ গৰুক খোৱা লাও, বেঙেনা, দীঘলতি, মাখিয়তিৰ কিছু অংশ গোহালিৰ ছালত গুজি থয়। গধূলি গৰু ঘৰলৈ আনি ভৰি ধুৱাই বিচনীৰে বাহ দি নতুন পঘাৰে গৰু বন্ধা হয়। গৰুক ব্ৰহ্মজ্ঞান কৰা হয়। গৰু যেতিয়া ঘৰলৈ আহে তেতিয়া গধূলিৰ পৰত গোহালিৰ সন্মুখত তুঁহৰ লগতে বিভিন্ন জাগ দিয়া নিয়ম আছে। এনে কৰিলে গৰুৰ বেমাৰ আজাৰৰ পৰা বছৰটোলৈ ৰক্ষা পৰে বুলি জনবিশ্বাস। বিহুৰ দিনা 100 এবিধ শাক আৰু 7 বিহুৰ দিনা 7 বিধ খোৱাৰ পৰম্পৰা আছে। হুঁচৰি বহাগ বিহুৰ এক মনোৰম অনুষ্ঠান। গাঁৱৰ ৰাইজ লগ হৈ গৃহস্থৰ কুশল মংগল কামনাৰে আশীৰ্বাদ প্ৰদান কৰে। এনে অনুষ্ঠান মানুহৰ মাজত সমন্বয়, সম্প্ৰীতি আৰু ভাতৃত্ববোধৰ এনাজৰীডাল সুদৃঢ় কৰি ৰাখে। থলুৱা জা-জলপান, পিঠা-পনা বিহুৰ মাদকতা ৰক্ষা কৰে। বহাগ মাহত ৰং ৰহইচ অৰ্থাৎ ঢোল, পেঁপা, গগনাৰ হিয়া উত্তাল কৰা ঐক্যতানে হৃদয়ত আনন্দৰ জোৱাৰৰ সৃষ্টি কৰে। প্ৰাকৃতিক দুৰ্যোগৰ পৰা ৰক্ষা পাবলৈ নাহৰৰ পাতত মন্ত্ৰ লিখি যেনে দেৱ দেৱ মহাদেৱ নীলগ্ৰীৱ জটাধৰ বাত বৃষ্টি হৰং দেৱ মহাদেৱ নমস্তে লিপিবদ্ধ কৰি দুৱাৰ মুখত আঁৰি থ'লে বতাহ, ধুমুহা, বৰষুণৰ পৰা ৰক্ষা পাব পৰা হয়। বিহুৰ অবিহনে অসমীয়া জাতিৰ অস্তিত্ব কল্পনা কৰিব নোৱাৰি। মুঠতে বিহুৰ নীতি নিয়মবোৰ যেন অসমীয়া সমাজৰ দাপোন স্বৰূপ। ধন্যবাদ।